নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ এবাৰ মোৰ সঞ্জয় গুৱাহাটীয়ান ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। তো বন্ধু বান্ধৱীসকল, বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধু বান্ধৱীসকল, জানেনে কোভিড-19ৰ বাবে একেটাই ভেকচিনৰে দুটা ড'জ কিয় দিব লাগে? কোভিড-19 মানে কৰোণা ভাইৰাছ বুলি জানে একাংশই, যিটো এতিয়া গোটেই বিশ্বতে বিয়পি আছে। ৱৰ্ল্ডমিটাৰৰ তথ্য মতে এতিয়ালৈ 37 লাখ লোকে প্ৰাণ হেৰুৱাইছে কোভিড-19ৰ বাবে গোটেই বিশ্বতে। তো এনেকুৱা পৰিস্থিতিত এই বেমাৰটোৰ পৰা সকাহ দিবলৈ বহুত ধৰণৰ ভেকচিন উপলব্ধ হৈছে। উদাহৰণস্বৰূপে ইণ্ডিয়াত কোভিচিল্ড আৰু কোভেক্সিন দিয়া গৈ আছে, যিটো আপোনালোকে দুটা ড'জত মানে দুবাৰ ল'ব লাগিব। আৰু এনেকুৱাও নহয় যে আপুনি প্ৰথমবাৰ কোভেক্সিন ল'লে আৰু তাৰ পিছৰ বাৰত কোভিচিল্ড ল'লে। নহয় এনেকুৱা, যদি আপুনি প্ৰথমবাৰ কোভিচিল্ড লয় তেতিয়াহ'লে দ্বিতীয়বাৰতো সেই একেই ভেকচিনৰ ডুপ্লিকেট এটা লগোৱা যাব, মানে একেটা ভেকচিনৰে দুটা ড'জ। তো বন্ধু বান্ধৱীসকল, প্ৰশ্ন হ'ল যে এটা ভেকচিনকে একবাৰ লগালে কিয় নহয় দুবাৰ যে লগাব লাগে? তো ইয়াৰ বাবে আপোনালোকে বুজিব লাগিব যে ভেকচিনেনো আমাৰ দেহত গৈ কি কৰে। আচলতে ভেকচিনটো যেতিয়া আমাৰ দেহত লগায় তাৰ পিছত দেহটোৱে নিজকে প্ৰিপেয়াৰ কৰে, মানে ভেকচিন লগোৱাৰ পাছত দেহৰ এণ্টিবডি এক্টিভেট হ'বলৈ ধৰে। সেইটো বেমাৰৰ বাবে এক্টিভেট হ'বলৈ ধৰে, যিটো বেমাৰ আপোনালোকৰ এতিয়া হোৱা নাই আৰু পাছলৈ বেমাৰটো হ'বও পাৰে বা নহ'বও পাৰে। কিন্তু পিছলৈও যাতে বেমাৰটো আপোনাৰ নহয়, সেইটো ভেকচিন লগোৱাৰ পিছৰ পৰা দেহে প্ৰিপেয়াৰ কৰিবলৈ ধৰে। আৰু ভেকচিনটো অকল সেই স্পেচিফিক বেমাৰটোৰ বাবেহে প্ৰিপেয়াৰ কৰে। বৈজ্ঞানিক আৰু ডাক্তৰসকলে যেতিয়া ভেকচিনটোক টেষ্ট কৰি আছিল তেতিয়া গম পালে যে যিসকলে প্ৰথম ড'জটো লগায় তেতিয়া দেহটোৱে অলপ উইক ৰেছপন্স কৰে, মানে এণ্টিবডি বহুত কম মাত্ৰাত বনিবলৈ আৰম্ভ কৰে দেহত। কিন্তু যেতিয়া দ্বিতীয় ড'জটো লগোৱা যায় তেতিয়া ই বহুত বেছি ভাল ধৰণে কাম কৰিবলৈ ধৰে। তো সেইবাবে বন্ধু বান্ধৱীসকল, ইয়াৰ ছেকেণ্ড ড'জটো বাৰুকৈ দৰকাৰী। ভেকচিনটো প্ৰথম ড'জ লগোৱাৰ কেইসপ্তাহমানৰ পিছতে দ্বিতীয় ড'জটো লগাব লাগে, আৰু ছেকেণ্ড ড'জ লগোৱাৰ পিছতে একেবাৰে ই কাম নকৰে। ইয়াক আৰু কেইদিনমান লাগে দেহটোৰ লগত মিলিবলৈ। এইবাবে বন্ধু বান্ধৱীসকল, ভেকচিন লগোৱাৰ পিছতো নাভাবিব যে এটি হয় ঘূৰিলেও একো নহয়। ভেকচিনৰ পিছতো সাৱধান আৰু প্ৰিকশ্যনছটো ল'ব লাগিবই। মই ভাবোঁ যে বন্ধু বান্ধৱীসকল, আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে। যদি বন্ধু বান্ধৱীসকল আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু ভৱিষ্যতে যাতে মোৰ এনেকুৱা নলেজেবল ভিডিঅ' চাব পাৰে আপোনালোকে, তাৰ বাবে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।